ভাল আৰু আপোনালোকক আজি নতুন ভিডিঅ' এটা লৈ আহিছোঁ আৰু আজি কোন ঠাইত আহিছোঁতো নিশ্চয় ধৰিব পাৰিছে আৰু আজি মই আহিছোঁ নেহেৰু পাৰ্কত আৰু প্ৰথমবাৰ নহয় আগতে বহুতবাৰ আহিছোঁ কিন্তু নতুন ৰূপত এইবাৰ আহিছোঁ নেহেৰু পাৰ্কত গতিকে কি নতুন ৰূপত সজাইছে আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম গতিকে টিকট কাটি ভিতৰত সোমাইছোঁ আৰু এতিয়া চাওঁ কি নতুন বস্তু দেখুৱাই মানে বনাইছে তো আপোনালোকক দেখুৱাম ভিডিঅ'তে শেষলৈকে চাব আৰু মোৰ লগত মোৰ ফোনটো আহিছে গতিকে বলক ভিতৰলৈ গৈ চাওঁ কি আছে প্ৰায় 10-15 মিনিটমান লাইনত থিয় হৈ কিনে কিবাকৈ টিকট ল'লোঁ আৰু ইমান বেছি মানুহ হৈছে আপোনালোকে চাগে দেখিছে প্ৰথমতে দেখুৱাইছোঁ লাইনত আৰু বহুত বেছি মানুহ হৈছে কিন্তু এয়া গেটখন দেখিছেনে ইমান ধুনীয়াকৈ বনাইছে গেটখন বাহিৰৰ পৰাও বহুত বেছি ভাল লগা আৰু ভিতৰৰ পৰাও বহুত বেছি ভাল লগা আৰু এয়া দেখিছে এতিয়ালৈকে এইখিনিত মানে নতুন একো দেখা নাই কিন্তু চাওঁ আৰু ক'ত কি নতুনকৈ বনাইছে এইবিলাকতো আগৰ পৰাই আছে আৰু যিয়ে নহওক মানে কি নেহেৰু পাৰ্কত আহিলে বহুত বেছি ভাল লাগে কিয়নো বহুত গছ-গছনি বিভিন্ন ধৰণৰ গছ-গছনিৰ লগতে ইয়াতে ভিন্ন চৰাইৰ ভিন্ন ভিন্ন মাত শুনিবলৈ পোৱা যায় সেইটো মই মানে বহুত বেছি ভাল পাওঁ নেহেৰু পাৰ্কত আহি আৰু চাওঁ বলকচোন ক'ত কি বনাইছে সেইটো দেখিছেনে পানীৰে বনোৱা কিবা এটা বস্তু আৰু এইটোৱে হয়তো নতুনকৈ বনাইছে নেহেৰু পাৰ্কত আৰু দূৰৰ পৰাই কিবা এটা ভাল লাগিছে আৰু বেলেগ মানে ফটো ভিডিঅ'ত দেখিছোঁ ময়ো আৰু আজি মানে ওচৰৰ পৰা দেখা পাম তো বলকচোন ওচৰৰ পৰা দেখুৱাই আছোঁ কি বস্তু হয় আৰু নামটো বাৰু নাজানো আপোনালোকে যদি নামটো জানে কমেণ্ট কৰি ক'বচোন আৰু মই বলক ওচৰৰ পৰা দেখুৱাই আছোঁ আৰু চাওক ওচৰৰ পৰাতো আৰু বহুত বেছিয়ে ধুনীয়া দেখি আৰু ইয়াতে যিহেতু লাইটবোৰ দিয়া আছে সৰু সৰু সেইটো কাৰণে চাগে পানীৰ কালাৰটো অলপ বেলেগ বেলেগ হৈছে দেখা পাইছে আপোনালোকে আৰু চাগে সন্ধিয়া মানে আন্ধাৰ হ'লে চাগে দেখিব আৰু বেছিয়ে ভাল লাগিব তো চাওকচোন ইমান বেছি ধুনীয়াকৈ বনাইছে এইটো আৰু সঁচাকৈ নাজানো মই কি নাম হয়তো আৰু কি বুলি কয় গতিকে আপোনালোকে যদি জানে ক'বচোন আৰু বহুত ভাল লগা এইটো এটা বস্তু বনাইছে কিন্তু আৰু এতিয়া লাহে লাহে আন্ধাৰ হৈছে দেখিছে লাইটবোৰ জ্বলাইছে আৰু আমি অকণমান দেৰি ইয়াতে বহোঁ আৰু বহি কিনে কিবাকিবি এনে আড্ডা মাৰোঁ আৰু যিহেতু যাবৰ সময়ো হৈছে গতিকে অকণমান কথা পাতি আমি ওলাই আহিলোঁ ঘৰত যাম বুলি আৰু বাহিৰত দেখিছে মানুহ এতিয়ালৈকে আহিয়ে আছে আৰু আমি কিবা এটা খাওঁ বুলি দোকানবোৰৰ ওচৰলৈকে গ'লোঁ আৰু দোকানবোৰত যে ইমান বেছি ভিৰ আৰু দোকানবোৰৰ কথাটো জানে ন বহুত বেছি ভিৰ হৈ থাকে ইয়াতে তো এখন দোকান পালোঁ আমি তাত বেছি মানুহ নাই আৰু আমি গোটেইকেইজনে অৰ্ডাৰ দিলোঁ মেগী আৰু ইয়াতে মেগী পাস্তাৰ সোৱাদটো কিবা বেলেগ ধৰণৰ গতিকে ইয়াতে আহিলে প্ৰায় মেগী পাস্তা খোৱাই যায় আৰু আমি আজি অৰ্ডাৰ দিলোঁ মেগী আৰু মেগী খাই এতিয়া ঘৰলৈকে যাম কিয়নো বতৰটো বহুত বেছি বেয়া হৈ আহিছে সম্ভৱ বৰষুণ দিব গতিকে বৰষুণ নাহোঁতে জলদি মেগীটো খাই লওঁ আৰু খাই কিনে ঘৰলৈ যাওঁ আৰু মেগীটো বহুত বেছিয়ে টেষ্টি আছিলে গতিকে আজিৰ ব্লগটো ইমানেই কেনে পালে কমেণ্ট কৰি জনাব লগতে আপোনালোকে যদি নতুন হয় মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব গতিকে অন্য এটা ব্লগত আকৌ লগ পাম